দুদিন মাজত যেতিয়া সি গম পাল ৰিল গেলা ফেমাছ হৈ আছে দাদা শুনলে সব খাব So hello guys, কেনে খবৰ সকলোৰে? So welcome back to my YouTube channel. So আজি আমি যাব লাইছো জুবিন দাক চাবলৈ। আজি কিন্তু বাইকত নহয় আইটেম কাৰত ৰাহুলদা কাৰত i20 খনত। So আমি গোটেই বিলাক যাম। এতিয়া জুবিন দা পুৰা এতিয়া টাইম কিমান হ'ল? টাইম মোটামুটি 9টা 27 হ'ল। So মোটামুটি 9টা 27 হ'ল, বহুত দেৰি হ'ল। জুবিন দা উঠিব কি ইমান টাইম আমি যাওঁ জলদি। So আমরা তাতে যাই লগ পাম এতিয়া। বলক ফাইনালি আমি ধূপধাৰা আহি পালো এতিয়া এতিয়া পুৰা গাড়ীৰ পৰা ইয়েছ নিমিলো মোৰ এতিয়া যাম পুৰা একদম ফুল জাম ধূপধাৰা পুৰা গাড়ী ৰখা জেগা পোৱা নাছিলোঁ মানে ৰখা গাড়ী মানে বিচাৰি গাড়ীখন ইয়াতে কোনোবা ৰাখিলোঁ সেইখিনি এতিয়া যাম চব আপোনাৰ তাতে লগ পাই আছোঁ মানে ফুল একদম ক'তো হাইৰদৰ কি চাইডতে দুই চাইডে ক'তো গাড়ী ৰখা জেগা নাই ত' এতিয়া আন্ধাৰো ভিডিঅ'টো ক্লিয়াৰ হোৱা নাই ত' তাতে যাওঁ যাই কেনে পৰা লগ পাই আছোঁ পুৰা একদম ফালি দিম So guys, finally pura program khatam কিন্তু মানে তাতে ভিডিও বনা নহল মানে ইমান ভিৰ আৰু ইমান এনজয় কৰিলো মানে ইমান নাছিল পura ভাল হৈ গল তাতে ভিডিও বনোৱাই নহল
চ' এতিয়া ঘৰত আহিলোঁ 2:30 হ'ল এতিয়া টাইম চ' ঘৰত আহি ভাবিলোঁ ব্লগটো এণ্ড কৰা নাই চ' এণ্ড কৰি দিওঁ ইয়াৰ মানে কি হ'ল ভিডিঅ' ভাল যিটো ভিডিঅ' বনালোঁ সেইটো ভিডিঅ'টো ভাল মানে বহুত দূৰৰ পৰা বনালোঁ ভিডিঅ'টো চ' তাৰ কাৰণে মানে ভিডিঅ' ক্লিয়াৰ হ'ল চ' যিখিনি পাৰিছোঁ আপোনালোক দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু আপোনালোক কেনেকুৱা লাগিল ক'ব জুবিনদাৰ প্ৰগ্ৰামটো ভালেই লাগিব আৰু কি বেয়া লাগিব আজিলৈ বাই বাই আৰু আকৌ লগ এটা সুন্দৰ ব্লগৰ সৈতে আছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিছোঁ আজিলৈ বাই বাই